Hello guys, welcome to my channel বিদেশত আপোন মানুহ। আজি বিদেশত দেখাবলগীয়া কি বস্তু আছে হেতু আপোনালোকে প্ৰথমতে জানিব নালাগে, পিছত আপোনালোকে লাহে লাহে গম পাব। মই আছো আমাৰ কোম্পানীৰ পিছফালে, য'ত এখন নদী আছে। ইয়াত মাছ ধৰি সদায় খাওঁ আমি। বন্ধুসকল, ইয়াত সদায় মাছ ধৰি মানে সদায় যেতিয়া টাইম পাওঁ মানে তেতিয়া মাছ ধৰা হয় ইয়াত, আৰু লগতে কেতিয়াবা কুচিয়া আৰু কাছও পোৱা যায়। अरे कहना क्या चाहते আজি হবলৈ গৈ আছে ধামাকা। ধামাকা মানে মেলা। মেলা হৈ আছে আমাৰ কেৰেলা। ৰাতি গ'লে বেছি ভাল লাগে, মানে সেইকাৰণে ৰাতি প্ৰগ্ৰামটো। মেলা দিলো কা আতা হে এক বাৰ আকে চলা যাতা হে। হেল্ল' গাইজ, ফাইনেলি আহি পাই গ'লোহি মেলা। বলক আমি ভিতৰলৈ সোমাই যাওঁ। আৰু ভিতৰত সোমোৱাৰ লগে লগে আগতে এণ্ট্ৰি কৰিব নিদিয়ে বাৰু, তাৰ আগতে আমি টিকেট কৰিব লাগিব। একদম আজি দেওবাৰ কাৰণে বহুত মানুহ হৈছে। ৱাও, দেখি কিমান ভাল লাগিছে চাওকচোন। ৰাতি অহা কাৰণ এইটোৱে মানে বহুত ভাল লাগে ইয়াত। এইটো হ'ল মেইন গেট। বন্ধুসকল, মোৰ লগত আহিছোঁ একজন লগৰ দুলন, এজন আছে বিকাশ, আৰু এজন আছে মোক চিনি পায়, মোৰ লগৰ হয় এজন, লগ বনাই থাকে এজনে। আমি নতুন ফাৰ্ষ্ট এণ্ট্ৰি কৰিয়ে আপোনালোকে দেখাবলৈ পাইছে। এইটো চকৰিত উঠিলে মোৰ মাথাটো ঘূৰাব দেই, মন নুঠুৱাব। তোমালোকে উঠা যদি উঠা। কি সুন্দৰ এটা পৰিৱেশ। মই এইটো কাৰণে ৰাতি আহিলোঁ, ৰাতি আহিলে বহুত ভাল লাগে। ইয়াত উঠিবলৈ মই চেষ্টা নকৰোঁ, লগৰবোৰে উঠে যদি উঠিব পাৰোঁ। উঠিবি নেকি? মাথাটো মই ঘূৰাব নুঠোঁ বাৰু। ষ্টাৰ্ট হৈ গ'ল এইটো। ৱাও, ইমান ওপৰত। মোৰ কিন্তু বহুত ভয় লাগে দেই বন্ধুসকল। আপোনালোকৰ ভয় লাগে নেকি বাৰু? মোৰ কিন্তু উঠিলে কিন্তু পেচাব লাগি যাব, পেচাব ওলাই যাব মানে। মানে প্ৰথম যিখিনিয়ে টিকেট কৰিছিলে সিহঁতৰ মানে অলৰেডি হৈ গ'ল টাইম, তো সেইটো কাৰণে সিহঁতে নামি দিছে। এতিয়া বেলেগ মানুহ এণ্ট্ৰি কৰিব, বেলেগ মানুহে এনজয় কৰিব। লগৰ কেইজনে তাত উঠে বোলে, মোৰ কিন্তু মাথা ঘূৰাইতে নুঠোঁ, মই ভয় লাগে মোৰ। টিকেট কিমান? টিকেট কিমান? টিকেট 80 টকা এজন। অ' মাই গড, মই ইয়াৰ পৰা দেখিয়ে মাথাটো ঘূৰাইছোঁ। मस्त जोक मारा रे, ये हंस रहे हलकट हंस। ইফালে আছে বহু ল'ৰা-ছোৱালী বুলিব পাৰে, বহু ল'ৰা-ছোৱালী পাৰে মানে এটা এক্সট্ৰা। বন্ধুসকল, গৈ আছোঁ বাইক ৰাইডিং চাবলৈ। এটা গোলকাৰ আকাৰৰ মানে বাইক আৰু গাড়ী কেনেকৈ চলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।
यहाँ पे होने वाला है दोस्त लोग बाइक राइडिंग। क्या नसीब है यार लोग, आज ही बारिश होना। यहाँ पे होगा बाइक स्टंट। চাই আহিলোঁ আমি বাইক ৰাইডিং। দেখা আছিলে বাইক ৰাইডিং, আমি দেখি মানে আচৰিত বহুত। এতিয়া আমি খাই লওঁ আইচক্ৰীম খাই লওঁ, তাৰপিছত আমি যাম ৰুমলৈ। आइसक्रीम है, एक आइसक्रीम का 10 रुपया। मुझे तो बहुत चक्कर आएगा। ये दोस्त लोग, ये लोग खा रहे हैं आइसक्रीम, मुझे नहीं दे रहा है। ये लोग क्या हो रहा है, प्रॉब्लम क्या है? मुझे छोड़ के ये लोग खा रहे हैं। देखो অকল বেছিকৈ বৰষুণ দি থকা সোমাই দিলোঁ। দেখো ভিতৰত বৰষুণ নাই দিয়া, আৰু এইবিলাক দেখিছে গোটেই কাপোৰ দি অৱস্থা নাই। এতিয়া এখন ল'ম বুলি ভাবিছোঁ, এখন ল'ম দেই, এখন ল'ম কাম নহয়। এই যে আলু চালু দিবলৈ যে পিঁয়াজ চিয়াজ, এতিয়া পিঁয়াজ কিনিম। পিঁয়াজ যেন নাপায়। कौन है ये लोग, कहाँ से आते हैं? পিঁয়াজ কিনি খেলিবলৈ বস্তু পায়। হয়, এইটো মালিচ কৰি দিছে, মালিচ। ৱাও, ভৰিলৈকে মালিচ কৰিছে। 300 টকা। মাই গড। মেলা চোৱা হৈ গ'ল, এতিয়া আমি ৰুমলৈ যাম, কাৰণ বেছি দেৰি হ'লে আমাৰ ৰুমত এণ্ট্ৰি নহ'ব। সেইটো কাৰণে আমি এতিয়া ৰুমলৈ গৈ আছোঁ। আজিলৈ ইমানেই আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।